মেডিকেল বেডটো আমাক লাগে না নালাগিব লাগে ইয়াৰ আগত ক'ত পষ্টিং আছে আহিব দে ডক্টৰ কোনে আছে পাৰ্চেণ্টৰ কাৰণে আহা হিচাপক লৈ ফ'ৰ গ্ৰেড কোন আছে চব কমপ্লেইন দিম মই চব ট্ৰেন্সফাৰ হৈ যাব গম পাবি ভিতৰৰ জেগাত দি দিম মই কোন আছে ডক্টৰ মাতি দে ফ'ৰ গ্ৰেড কোনে আছে কিবা ডেইলি চাফ নকৰে এতিয়া কেইটা বাজিছে 11:30 বাজিছে এইবিলাক বস্তুখিনি মেডিকেলৰ চাফ চিকুণতা সদায় থাকিব লাগে বুজি পাইছে এতিয়া মেডিকেলৰ চাফ চিকুণতা দেখা পালে মানুহে ভাল পাব স্বাস্থ্যত ভাল স্বাস্থ্য আমি বিচাৰোঁ সিখনে যদি ভাল স্বাস্থ্য হৈ নাথাকে কেনেকৈ এই বেডবিলাক ইয়াত থ'ব নালাগে এতিয়া বৰষুণ আহিছে যদি ইম্পৰ্টেণ্ট নহয় হা ইম্পৰ্টেণ্ট নাই যদি মই উঠাই লৈ যাম বেলেগ মেডিকেলত দি দিম আপোনালোক এইটো লাগিব নে নালাগে লাগিব তেলটো ভালকৈ থ'ব লাগিব ন কিয় থোৱা নাই কালি পৰহি মই খবৰ ল'ম চব ক্লিয়াৰ হ'ব লাগিব বুজি গৈছে এইবিলাক চব চাফা হ'ব লাগিব পইচা কিমান আহে আমাৰ ইয়াৰলি 1 লাখ আড়াই লাখ টকা আপনি চাই টকা আড়াই লাখ টাকা একাউন্টে কোনে আছে কিমান আহি আছে 1,75,000 পইচাবিলাক আমি মেনেজমেণ্ট খৰচ কৰিব পাৰিম ইয়াৰ কাৰণে এতিয়া চাহ এইবিলাক বস্তুখিনি চাফা ৰাখিব লাগে বুজি পাইছে আমিতো সদায় আহি থাকিব নোৱাৰোঁ ডক্টৰ আছে ডক্টৰবিলাক ভালকৈ চাব লাগে ৰেজিষ্ট্ৰেশ্যন পইচাটো এইটো মেডিকেলখিনি ক্লিয়াৰ হ'ব লাগে দেই ঠিক আছে গাছৰ পাতটো পড়লে কি গাছৰ পাতটো বাদ দে গাছৰ পাতটো পৰিব এইবিলাক আমাৰ চাফা কৰাই যায় না বাকী BMW মেনেজমেণ্টৰ প্ৰব্লেম হোৱা নাই এইবিলাক বস্তু এইবিলাক পেলাই থ'ব নালাগে বুজি পাইছা 1 নম্বৰ আমাৰ ক্লিনাৰ এটা আৰু ছাবস্ক্ৰিপশ্যন যদি ক্লিনাৰ এটা আহে মাতি দিয়া এইবিলাক কিয় চাব পৰা কৰিয়ে থাকে সদায় কৰে মানুহ লেতেৰা কৰে গতিকে দিনটোত একবাৰে খাব এইবিলাক যদি ভাল কাম কৰা এই বেডবিলাক ইয়াত কৰি নাথাকে বুজি পাইছা নিজৰ ৰংটো মানি ল'ব শিকিবা এইবিলাক যদি ভাল কাম কৰা এইবিলাক ইয়াত কৰি নাথাকে ঠিক আছে এইবিলাক ভিতৰত কৰাই দিয়া য'ত জাগা আছে তাতে থৈ দিয়া যেতিয়া ইম্পৰ্টেণ্ট হ'ব লগা হ'ব এইটো ওলাই আনা আৰু এই ফ্ৰণ্ট চাইডটো ক্লিন হ'ব লাগে আৰু একাউণ্টেণ্ট ইয়াৰ ডাষ্টবিনটো আমাৰ চাফিচিয়েণ্ট ডাষ্টবিন আছে নে নাই অঁ মানুহখিনি বুজাই দিব ইয়াৰ মাজতে আজি বহুদিনৰ পিছত নাওকাটা আহি আজি নাওকাটা যোনটো আমাৰ মিনি PHC আছে এইটো ভ্ৰমণ কৰিছোঁ নিশ্চয় ইয়াত কিছু আজি আমি ডক্টৰবিলাকক লগ ধৰিছোঁ কিছু ইয়াত অসুবিধা দেখিছোঁ আমি ডক্টৰবিলাকৰ লগত কথা পাতিছোঁ যাতে সোনকালে ইয়াৰ কিছু অসুবিধাবিলাক যাতে আমি দূৰ কৰিব পাৰোঁ বা এটা ভাল পৰিৱেশ আমি নাওকাটা মিনি PHCখন যাতে কৰিব পাৰোঁ ইয়াৰ কাৰণে সোনকালে এটা মিটিং কৰি ইয়াত চোৱা চিতা কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু আশা ৰাখিম আমাৰ পৰৱৰ্তী সময়ত শুক্লাই চেৰপাং সমষ্টি আমাৰ বিটিআৰৰ ভিতৰত অন্যতম উন্নয়নমূলক কামত আগবঢ়া বা উন্নয়নৰ দিশত আগবঢ়া এখন সমষ্টি হিচাপে আমি গঢ়ি তুলিব পাৰিম